আপোনালোক সকলো ভালে কুশলে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে কুশলে আছো এতিয়া বাজিলে 9টা আৰু আমি এইমাত্ৰ গৈ আহিছো বজাৰ মানে কি আৰু ওচৰৰ দোকান পোহাৰ আগৰ ভিডিঅটো অলপ আগত হেক কৰিছে তাৰপিছতে সন্তোষ আহিলে বোলে বৈ বজাৰৰ পৰা আহোগে কিবা কিবি আনো তাকে আনিলোগে লোকক এইটো বোলে মুঠিয়া খাই চাইহে গম পাম কেনেকুৱা খাবলৈ বোলে বহুত মজা বুলি কৈছে তেল ইয়াত যে লোকেল এটোহে পায় মোৰ তাৰপিছত অকমান সজিনা আনিলো আম আনিছো চেনি আনিলো এইবোৰ ছোৱালীলে বুলি নহয় বাপে ক'লে তাৰপিছত আনিছো অকমান মাছ আজি মাছ জিন্দা মাছ নাছিলে সেইকাৰণে মৰা মাছ মানে আজি ভাবিলো ৰূপচন্দাকে লৈ যাওঁ হেৰি দি বনাম এত কাটিব নাজানে সৰু সৰু পিচ কৰে একেবাৰে চিলি ফিছ বনাব নিচিনাকে তাৰপিছত এতিয়া সজিনা আৰু হৰিয় দি বনাম বুলি ভাবিছো তাকে আপোনালোকে ভিডিঅটো চাই থাকক এইটো এতিয়া মই কি নাম দিম বাৰু মুঠিয়াটো আমাৰ অসমৰ নিমকি যে মেথি নিমকি এটা পায় আমাৰ ডিব্ৰুগড়ত আগতে এখন হোটেলত পাইছিল এতিয়া সেই হোটেলখন নাই কিন্তু মই যোৱাৰ পৰা যাওঁতে দেখিছিলোঁ সেই সেম সেইটো টেষ্টে এইটো ডাঙৰ নিমকিটো যে মেথি দি বনাই হয় কোৱা তুমি এটা খাব নোৱাৰা সিজনৰ প্ৰথম আম সব ৰেডি কৰি লৈছো মাছখিনি ধুই ললো ভালকে মাছ একদম সৰু সৰু পিচ কৰিছে ইয়াত ভালকে নাকাটে আন্তি সৰু সৰুকে কাটি দিয়ে তাৰ পাছত এফালে আলু দুটা লৈছো বিলাহী লৈছো সজিনা এইখিনি কাটি মেলি ধুই ললো পিয়াজ সৰু মিডিয়ামতকৈ অলপ সৰু হ'ব এটা লৈছো বেছি পিয়াজ নালাগে তাৰ পাছত এফালে নহৰু দুফুটামান আৰু এফালে সৰিয়হ অলপ বেছি নাই লোৱা এতিয়া সৰিয়হ আৰু নহৰু দি এইখিনি পিচি ল'ম তাৰ পিছত সজিনাখিনি অকনমান বইল কৰি ল'ম আপোনালোকে যদি বিচাৰে সৰিয়হখিনি পিছোতে ইয়াত কেঁচা জলকীয়া এড কৰিব পাৰে দিব অলপ আদা দিলেও দিব পাৰে আৰু লগতে ইয়াত সদায় সৰিয়হ পিছোতে মন কৰিব অকনমান নিমখ দিব তেতিয়া তাৰ তেতিয়া যোনটো তিতা ভাৱ এটা আহে যে সৰিয়হৰ সেইটো ভাৱ ইমান বেছি নাহে সেইকাৰণে সৰিয়হ পিছোতে সদায় অকনমান নিমখ দিব মাছখিনি হালধি আৰু নিমখ দি ফ্ৰাই কৰিম
তেল গৰম হৈ আছে মাছ ফ্ৰাই কৰা। এতিয়া দিমে সৰিয়হ পিচাখিনি, যিহেতু ইয়াত নহৰু আছে, নহৰু গোন্ধটো যাব লাগিব, সেইকাৰণে প্ৰথমতে এইখিনি দি দিওঁ। কেঁচা জলকীয়া, ইয়াত যাব হালধি গুড়া, জলকীয়া গুড়া এজ পাৰ ইয়ৰ টেষ্ট, আপোনালোকে যিমান খায় সেইটো হিচাপত দিব। নিমখ ইয়াত দিছিলোঁ, গতিকে এতিয়া ইয়াত নিমখ নিদিওঁ, পিছত বিলাহী দিলে ইয়াত নিমখ দিম। এয়া চাওক তেল অলপ অলপ ওলাবলৈ আৰম্ভ হৈছে। এতিয়া দি দিম বিলাহী, কাটি থোৱা বিলাহীখিনি। এতিয়া এইখিনি বিলাহী সিজিবৰ কাৰণে অকণমান নিমখ দিম ইয়াত। প্ৰথম মছলাখিনি বনাই ল'ব লাগে দেই, বিলাহীখিনি সিজি লওক। দেখিছেনে পুৰা এনেকৈ তেল বিৰিঙি উঠিছে। ইয়াত দিম আলু, চজিনা লগত দি দিছোঁ আৰু চজিনাত পানী আছিলে, হ'ব আৰু একো নাই, নিজে নিজে হৈ যাব। এতিয়া অলপ নিমখ দিম একেবাৰে লাষ্টত, তাৰপিছত নিমখটো চাব লাগিব আৰু দেই। জিৰা ধনিয়া পাউডাৰ, ধনিয়াই বেছি আছে আৰু জিৰা অকণমান, এণ্ড কোনটো এণ্টে কেনেকৈ কামে ভয়াতৰি। এতিয়া ইয়াত দিম পানী। মই দিছোঁ ঠাণ্ডা পানীয়ে দেই, দেখিবলৈ কেটলিটো দি দিছোঁ, কিন্তু ঠাণ্ডা পানীয়ে দিছোঁ। এতিয়া নিমখটো চাই ল'ব, আৰু অকণমান নিমখ লাগিব যেন মোৰ লাগিছে, মই নিমখ দি দিছোঁ। এবাৰ উতলাই থাকিম। যদি লাষ্ট আপোনালোকৰ ওচৰত ধনিয়া আছে, লাষ্টত ধনিয়া দি দিব। এতিয়া আৰু আলু হোৱালৈকে, তাৰপিছত আকৌ পানী মোক যিমানখিনি লাগে
মাছখিনি ভালকে সিজালেকে এইখিনি সিজাই থাকিব আৰু ये हो गया रेडी